আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? পুষ্যবৰ্মন। আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে প্ৰথম অসমৰ ঐতিহাসিক ৰজা বুলি কাক কোৱা হয়? উত্তৰটো হ'ব পুষ্যবৰ্মন। ৩ নম্বৰ প্ৰশ্নটো হৈছে বৰ্মন বংশৰ কোনজন ৰজাই মহাধীৰাজ উপাধি গ্ৰহণ কৰিছিল? উত্তৰটো হ'ব পুষ্যবৰ্মন। ৪ নম্বৰ প্ৰশ্নটো হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ ভাস্কৰ বৰ্মন। ৫ নম্বৰ প্ৰশ্নটো হৈছে হিউৱেন চাং অসমৰ কোনজন ৰজাৰ দিনত অসমলৈ প্ৰথম আহিছিল? উত্তৰটো হ'ব ভাস্কৰ বৰ্মন। ৬ নম্বৰ হিউৱেন চাঙৰ অসমৰ কামৰূপৰ বিষয়ে লিখা কিতাপখনৰ নাম কি? উত্তৰটো হ'ব চিইউকি। আমাৰ ৭ নম্বৰ প্ৰশ্নটো হৈছে ভাস্কৰ বৰ্মনৰ সমসাময়িক মোগলৰ ৰজা কোন আছিল? উত্তৰটো হ'ব হৰ্ষবৰ্ধন। আমাৰ ৮ নম্বৰ প্ৰশ্নটো হৈছে কুমাৰ ৰজা বুলি কোনজন বৰ্মন বংশৰ ৰজাক কোৱা হয়? উত্তৰটো হ'ব ভাস্কৰ বৰ্মন। আমাৰ ৯ নম্বৰ প্ৰশ্নটো হৈছে বৰ্মন বংশৰ শেষ ৰজাজনৰ নাম কি? উত্তৰটো হ'ব ভাস্কৰ বৰ্মন।